হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, কিন্তু আমাৰ খবৰ বেয়া বুলিয়ে ক'ব লাগিব, কাৰণ ঘৰৰ চবৰে অসুখ। তাৰে মাজত আকৌ চুনুৰ আজি বাৰ্থডে, সেয়ে অলপমান সৰু সুৰাকৈ আয়োজন কৰিছোঁ। কাকো নামাতাকে, কাকো মাতা নাই। ইফালে আব্বাই বিচনাত পৰি আছে জ্বৰত, মাও সিফালে পৰি আছে, মা ঈশানক লৈ, ঈশানৰো অসুখ, আৰু আমাৰ বাৰ্থডে বয়ৰো মানে কেইবাদিন ধৰি জ্বৰ হৈ আছে। কেইবাদিন মানে বহুত দিন ধৰিয়ে জ্বৰ এণ্টিবায়'টিক খোৱাও ভাল হয় আৰু আহে দুদিনমান পাছত। সেই ব্লাড টেষ্টটো কৰিলোঁ, কিন্তু তাতে একো ধৰা নপৰিল। তাৰপাছত ইউৰিন টেষ্ট কৰিলোঁ, তাতে বোলে আপোনাৰ ইউৰিনত কিবা ইনফেকশ্যন হৈছে, তাৰে দৰৱ চৰৱ দিছে, সেই খুৱাই আছোঁ। কিন্তু জ্বৰ এতিয়ালৈকে ভাল পোৱা নাই। তথাপিও বাৰ্থডে যিহেতু কেক এটাকে আনি দিলোঁ, কাৰণ বহুত দিনৰ পৰা পূৰা 1 বছৰ মানে ৱেইট কৰিলে কলি যায়। মানে বাৰ্থডে কেতিয়া আহিব, দিনত কিমান বাৰকৈ যে সোধে মানে, আৰু হিচাপ নাই। আমাৰ বাৰ্থডে নাহে কিয়, কেক কেতিয়া কাটিম। তো ফাইনেলি আজি কলিজাৰ 1 বছৰ অপেক্ষাৰ অন্ত পৰিল, আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ কলিজাৰ 5 বছৰ সম্পূৰ্ণ হ'ল আজি। তো কেকখিনি কটা হোৱাৰ পাছত এও আকৌ ৰন্ধা বঢ়াত লাগি গৈছে, চব্জি বনাই আছে। মই আগতে গোটেইখিনি ৰেডি কৰি থৈ দিছিলোঁ, এও আহি কেনে বহাই দিলে, ভোক লাগিছে বোলে বহুত। কাৰণ আমাৰ কেক কাটোতে বহুত দেৰি হৈছিলে, 10টা বাজিছিল, সেইকাৰণে। আৰু তাৰে পাছত আকৌ কি হ'ল জানেনে? ইয়াশ বেবীৰ আকৌ হঠাৎ মনত পৰিছে গিফ্টৰ কথা। দৌৰি আহিছে, আহি কেনে মোক কৈ আছে, মা মোকতো হেৰি দিয়া নাই, গিফ্ট নিদিলা তুমি। মই ক'লোঁ যে চুনু, আজি দেখোন আমি কাকো মাতাই নাই, তোমাক গিফ্ট কোনে দিব? কিন্তু নাই, সি নামানে, তাক গিফ্ট লাগিবই। আৰু ময়ো জানো সি নামানিব, সেইকাৰণে ময়ো দিনৰ ভাগতে মনে মনে মনষ্টাৰ কাৰ এটা আনি কেনে লুকাই থৈ দিছিলোঁ। আৰু কাৰণ এই কাৰ্ডটো আধা ঘণ্টামান লাষ্টিং কৰিবও পাৰে, নকৰিবও পাৰে, ঠিক নাই। সেই দেৰিকৈ ওলাই দিলোঁ। আৰু কলিজা বহুত দিন আগৰ পৰাই মোক কৈ আছিলে যে মা, মোক বাৰ্থডেত হেৰি লাগিব, মনষ্টাৰ কাৰ। এইটো মনষ্টাৰ কাৰ বুলিয়ে কয় নে কি কয় মই নাজানো আৰু নাম চাম। সেয়ে মই এই কাৰটোৱে ইয়াশ বেবীক গিফ্ট কৰিলোঁ, আৰু সি কাৰটো পোৱাৰ লগে লগে বহুত মানে তাৰ ভাল লাগিছে, সি বহুতেই হেপ্পী। আৰু বাৰে আহি কেনে মোক থেংক ইউ বুলি কৈ আছে, আকৌ সাৱটি ধৰি চুমা খাই আছে। মানে সি ইমানেই হেপ্পী, ইমানেই তাৰ ভাল লাগিছে। তাৰে পাছত আপোনালোকৰ লগত কথা পাতোতে ইফালে আমাৰ চব্জি হৈ গৈছে। আমাৰ যিহেতু দুয়োৰে ভোকো লাগিছে বহুত, তো এও বাঢ়ি আছে, এতিয়া আমি খাম দুয়োজনে। আৰু আপোনালোকেও আহে যদি আহি যাওক। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম দিয়ক, বাই বাই সকলোকে।